মহানায়ক যুগান্তৰৰ কথা অৰ্ণৱ কটকী পাঠ ৰিয়ানজ্যোতি শৰ্মা তোমাক হেৰুৱাই খৰাং হোৱা বুকুখনত আজীৱন আঁকি ৰাখিম তোমাৰ নামৰ জেউতি প্ৰভাতী কিৰণে মোকলাব নোৱাৰে আহি অসমৰ আকাশৰ ক'লা আন্ধাৰখিনি দিশহাৰা আজি জাতি সাহসৰ অদম্য প্ৰতীক তুমি ফাগুনৰ শুকান পাতৰ দৰে হ'ল মন হঠাতে হেৰাই গলা অসম আৰু অসমীয়াৰ নক্ষত্ৰটি মায়াবিনী নিশা উজাগৰে কটাও প্ৰতি পলে বিচাৰো তোমাক আকাশ বতাহ কিবা প্ৰকৃতিৰ বুকুত তুমি হীনতাৰ দুখত দগ্ধ মৃত পাই আজি জীৱন ৰঙৰ তুমি সাহস হৈ সদায়ে থাকিবা তুমি কলিজাৰ কোখত কিয় গুচি গলা আমাক এৰি দেখিছানে তুমি আমাৰ দুখ ঈশ্বৰ আল্লাহ নাইবা আন উপাস্য দেৱতা দেখা নাই কতো দেখিলো তোমাক জীৱন্ত ৰূপত অৱতাৰী পুৰুষ তুমিয়েই সকলো মহানায়ক যুগান্তৰৰ অমৃত কণ্ঠ ধন্যবাদ।